মৰমৰ শিক্ষাৰ্থীসকল, পাঠঘৰ অসমৰ আন এটা ভিডিঅ'লৈ তোমালোকক পুনৰাই স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 5ৰ অংক বিষয়ৰ 1Cৰ পিছৰ অংককেইটা অৰ্থাৎ 3ৰ পৰা আমি কেইটামান অংক আজি আলোচনা কৰিম। গতিকে যদি ভিডিঅ'টো ভাল পোৱা আনলৈ শ্বেয়াৰ কৰি দিবা, লাইক কৰিবা, কমেণ্ট কৰিবা, কোনখিনিত অসুবিধা পাইছে তেতিয়া মই গম পাম। গতিকে ভিডিঅ'টো চাবা, ঠিক আছে? আজি আমি 3 নম্বৰৰ পৰা কেইটামান অংক লৈছোঁ আলোচনা কৰিবলৈ। ইয়াতে প্ৰথমে দিছে বিয়োগ কৰা, বিয়োগ কৰিব দিছে প্ৰথম সংখ্যাটোৰ পৰা পিছৰ সংখ্যাটো, মানে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিবা, হয়নে? ইয়াতে কিমান দিয়া আছে 45,62,913 আৰু ইয়াত দিয়া আছে 32,41,802। এতিয়া কোনটো ডাঙৰ? 45,62,913টো ডাঙৰ, হয়নে? আনহাতে 32,41,802টো সৰু। গতিকে প্ৰথমে পাতি লোৱা ডাঙৰ সংখ্যাটো 4 5 6 2 9 1 3। কমাটো এতিয়া দিব নালাগে, পিছত দিবা। অংকটো যেতিয়া উত্তৰ ওলাব তেতিয়া কমা দি দিবা। এতিয়া পিছৰ সংখ্যাটো পাতা, 2 নম্বৰ সংখ্যাটো। এই সংখ্যাটো পাতোতে অংকবোৰ কি কৰিবলৈ দিছিলোঁ মই? সোঁফালৰ পৰা একাদিক্ৰমে পাতিবলৈ দিছিলোঁ, হয়নে? গতিকে প্ৰথমে আহিব কিমান 2 বা অসমীয়াটো ক'ব পাৰা, হয়নে? 2 0 8, তাৰপিছত আহিব কিমান 1, তাৰপিছত আহিব 4, তাৰপিছত আহিব 2, তাৰপিছত আহিব কিমান 3, হয়নে? তাৰপিছতে বিয়োগ কৰিব দিছে যিহেতু বিয়োগ চিন দিয়া। একেবাৰে সহজ বিয়োগটো। 3ৰ পৰা 2 গ'লে জানাই সকলোৱে 1, 1ৰ পৰা 0 গ'লে 1, 9ৰ পৰা 8 গ'লে 1, 2ৰ পৰা 1 গ'লে 1, 6ৰ পৰা 4 গ'লে কিমান থাকিব 2, তাৰপিছত 5ৰ পৰা 2 গ'লে 3, 4ৰ পৰা 3 গ'লে 1। একেবাৰে সহজ অংকটো, হয়নে? সহজ এটা কৰি দিলোঁ। তাৰপিছত এতিয়া কমা দি দিয়া উত্তৰত, হাজাৰত কমা দিয়া, তাৰপিছত হাজাৰৰ পিছত কি আহিব অযুত, লাখ, লাখত কমাই দিয়া। এইটো হৈছে উত্তৰটো, হয়নে? তাৰপিছৰটো চোৱা, মই পাতিয়ে দিছোঁ, অংকটো কৰি দিছোঁ। মই এতিয়া বুজাই দিম। 72,92,136ৰ পৰা কিমান বিয়োগ কৰিব দিছে? 57,29,864, হয়নে? প্ৰথমে সংখ্যাটো আমি কি দুটা পাতি ল'লোঁ। ডাঙৰ সংখ্যাটো প্ৰথমে পাতিছোঁ, সৰুটো তলত পাতিছোঁ একাদিক্ৰমে, তলে তলে পাতিছোঁ ক্ৰমান্বয়ে, হয়নে? তাৰপিছত এতিয়া বিয়োগ কৰা। 6ৰ পৰা 4 গ'লে কিমান থাকিব 2, 3 আছে, 3ৰ পৰা 6 বিয়োগ যাবনে? নাযায়। কি কৰিম? ধাৰ কৰিম। ধাৰটো কেনেকৈ কৰিম চোৱা, ইয়াতে কাষৰ সংখ্যাটোলৈ যাম, হয়নে নহয়? কাষৰ সংখ্যাটো কিহৰ ঘৰৰ সংখ্যা হয়? আমি সাধাৰণতে কি কৰোঁ? আমি জানো যে ইয়াৰ পৰা 1 ধাৰ কৰিব লাগে। ধাৰ কৰিলে ইয়াতে কি হ'ব 10 হ'ব। 10ৰ পৰা 10ৰ লগত 3 যোগ কৰি দিলোঁ, হয়নে? 10ৰ লগত 3 যোগ কৰিলোঁ 13, 13ৰ পৰা তাৰপিছত 6 বিয়োগ কৰিলোঁ, তাৰপিছতে কিমান হ'ব 7। কিন্তু আচলতে কি হয়, সাধাৰণতে ইয়াৰ পৰা 1 ধাৰ কৰা নহয়। এইটো এটা নতুন নিয়ম নহয়, পুৰণা নিয়মে এইটো, আচল নিয়ম এইটোহে আচলতে। মই এটা কি কৰিবলৈ পাইছিলোঁ, সৌভাগ্যক্ৰমে এটা সৰ্বশিক্ষাৰ অধীনত কাম কৰিবলৈ সুযোগ পাইছিলোঁ 2008ৰ পৰা 12 চনলৈকে। সেই সৰ্বশিক্ষা ট্ৰেইনিংটোক আমাক প্ৰশিক্ষণটো শিক্ষক ট্ৰেইনিঙৰ যিটো প্ৰশিক্ষণ আছিলে তাত শিকাইছিলে যে এইটো যিটো শতকৰ ঘৰৰ সংখ্যা, সি 1 কেনেকৈ ধাৰ দিব? সি 100 ধাৰ দিব, হয়নে? শতকৰ ঘৰত কিমান আছে? 1 আছে। সি কি ধাৰ দিব? 100 ধাৰ দিব। সি এটকা ধাৰ নিদিয়ে, হয়নে? এনেকৈ বুজি ল'ব লাগিব। ইয়াৰ পৰা 1টো শতকৰ ঘৰত আছে, গতিকে 100 শতকৰ পৰা কিমান ধাৰ কৰিম? 100 ধাৰ কৰিম, মানে 100 ধাৰ কৰিলে কেনেকৈ হ'ব জানানে? ইয়াতে 0 0, এইটো এইখিনি কাম হৈ গ'ল, এইখিনি প্ৰয়োজন নাই। গতিকে ইয়াতে হ'ব কিমান 10, মানে 100 ধাৰ কৰোঁতে এনেকৈ বঢ়িলে ইয়াতে থাকি গ'ল 10, 10ৰ লগত কিমান যোগ কৰিলোঁ? 3 যোগ কৰিলোঁ। 10ৰ লগত 3 যোগ কৰিলোঁ 13, 13ৰ পৰা 6 গ'লে 7। আচল নিয়ম এইটো, কিন্তু আমি সহজতে হ'বৰ কাৰণে আমি কি কৰোঁ? কাষৰ ঘৰটোলৈ গ'লোঁ, তাৰ পৰা 1 ধাৰ কৰিলোঁ, 13 হ'ল, 13ৰ পৰা 6 বিয়োগ কৰিলোঁ, 7 হ'ল। কিন্তু প্ৰকৃত নিয়ম হৈছে কি,
শৰ ঘৰৰ পৰা 1 কেনেকৈ ধাৰ দিব 1 ধাৰ দিব নোৱাৰে শয়ে ধাৰ দিব লাগিব হয়নে শয়ে এটকা পইচা ধাৰ নিদিয়ে বা এটকা ধাৰ নিদিয়ে সি 100 টকাই ধাৰ দিব এনেকৈ ভাবি ল'ব লাগিব আচল নিয়ম সেইটোহে কিন্তু আমি তৎক্ষণাত হ'বৰ কাৰণে বা সহজে বুজি পাবৰ কাৰণে আমি 1 ধাৰ কৰোঁ এনেকৈ কওঁ হয়নে কিন্তু আচলতে সেইটো ভুল কিন্তু সহজতে কৰাৰ উদ্দেশ্যৰে আমি তেনেকৈ কওঁ যদি তোমালোকে টান পোৱা তেনেকৈ কৰিবা মই বুজিবৰ কাৰণে দিলোঁ যিটো সত্য নিয়ম আমি সাধাৰণতে কেনেকৈ কৰোঁ ইয়াৰ পৰা 1 ধাৰ কৰিলোঁ 13 হ'ল 13 পৰা 6 গ'ল 7 তাৰপিছতে ইয়াতে কিমান থাকি গ'ল 0 থাকি গ'ল হয়নে নহয় 0ৰ পৰা 8 বিয়োগ নাযায় গতিকে ইয়াতে কি কৰিম আকৌ হাজাৰৰ ঘৰলৈ আহিলোঁ হয়নে নহয় হাজাৰত ঘৰত কিমান আছে 2 আছে 2000এ 1 ধাৰ দিব নোৱাৰে ই 1000 হে ধাৰ দিব পাৰিব হয়নে 2000 পৰা 1 ধাৰ কৰিব নোৱাৰো কিমান কৰিম 1000 আনিলোঁ ইয়াতে হ'ল কিমান ইয়াতে 10 হ'ব মানে গতিকে ইয়াতে হ'ব কিমান 10 আমি আমাৰ নিয়মত কৰিলোঁ 10 হ'ল 10ৰ পৰা আন গ'লে 2 হয়নে তাৰপিছতে ইয়াতে থাকি গ'ল কিমান 1 আকৌ 1ৰ পৰা 9 নাযায় গতিকে আমি যিটো শৰ্ট নিয়ম সেইটো কি কৰোঁ ইয়াৰ পৰা 1 ধাৰ কৰিলোঁ 11 হ'ল 11ৰ পৰা 9 গ'লে 2 তাৰপিছতে ইয়াতে হ'ব কিমান ইয়াতে থাকিব কিমান 8 হয়নে 8ৰ পৰা 2 গ'লে 6 তাৰপিছতে ইয়াতে কিমান 2 আছে 2ৰ পৰা 7 নাযায় কি কৰিম কাষৰ ঘৰটোলৈ গ'লোঁ হয়নে ই কি ধাৰ কৰিম 1 ধাৰ কৰিম তেতিয়া কিমান হ'ব 12 আমাৰ নিয়মত আচলতে এইটো কি এই লাখত আছিলে হয়নে এইটো 72 লাখ হয়নে একক দশক শতক হাজাৰ অযুত লাখ হয়নে নিযুত এইটো নিযুত এতিয়া 7 নিযুতৰ পৰা আমি 1 টকা ধাৰ কৰিব নোৱাৰোঁ কিমান কৰিব লাগিব 1 নিযুত ধাৰ কৰিব লাগিব 1 নিযুতটো ইয়াতে 10 হিচাপে বহিলে হয়নে 10ৰ লগত 2 যোগ কৰিলোঁ 12 হ'ল 12 নিযুতৰ পৰা 7 নে এইটো কি 10 লাখ 10ৰ লগত 10 লাখৰ লগত 2 লাখ যোগ হ'ল 12 লাখ হ'ল 12 লাখৰ পৰা 7 লাখ বিয়োগ কৰিলোঁ ইয়াতে 5 লাখ হয়নে তাৰপিছতে ইয়াত থাকিব কিমান 6 নে 6 লাখ নিযুত 6 নিযুত থাকিব 6 নিযুতৰ পৰা 5 নিযুত গ'ল কিমান থাকিব 1 নিযুত নিয়মটো আচলতে এইটোহে কিন্তু আমি কি কৰোঁ শৰ্ট নিয়মত কাষৰ ঘৰটোলৈ গ'লোঁ 1 ধাৰ কৰিলোঁ তেনেকৈ কৰোঁ হয়নে কিন্তু প্ৰকৃততে সেইটো নিয়ম নহয় ভুল আচলতে কিন্তু আচল নিয়ম সেইটোহে গতিকে তোমালোকে যদি টান পোৱা দীঘল নিয়মত বুজি ল'বা কথাটো কিন্তু আমি সাধাৰণতে অংক যিমান চমুৱাই কৰিব পাৰোঁ সিমানে আমাৰ কাৰণে সুবিধা হয়নে গতিকে আমি চমুৱাই কৰিবলৈ যত্ন কৰোঁ হয়নে তাৰ পিছৰ কেইটা চোৱা তলৰ সংখ্যাবোৰৰ পাৰ্থক্য উলিয়াব দিছে পাৰ্থক্য মানে কি তাৰ মাজত কিমান সংখ্যা আছে সেইটোৱে গম পাইছানে এতিয়া তাৰ মাজত দুটা সংখ্যা আছে সেই তাৰ মাজত গেপ কিমান আছে গেপত কিমান সংখ্যা ৰৈ গৈছে সেইখিনি হৈছে কি পাৰ্থক্য এতিয়া ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে পাৰ্থক্য আমি পাম ইয়াতে প্ৰথম সংখ্যাটো দিছে 25,67,801 তাৰ পিছৰটো দিছে 49,34,029 এতিয়া আমি কি কৰিম ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব সৰুটোৰ পৰা ডাঙৰটো বিয়োগ কৰিব নোৱাৰিম হয়নে গতিকে প্ৰথমে কি পাতিম ডাঙৰ সংখ্যাটো পাতা 49,34,000 তাৰ পিছতে 29 এনেকৈ পাতা কমা নিদিলেও হ'ব পিছত দি দিব পাৰিবা তাৰ পিছতে তলত পাতা 25 লাখ তাৰপিছত এফালৰ পৰা পাতিব পাৰা 25 লাখ এইটো লাখ বুলি আমি গম পাইছোঁ গতিকে ইয়াতে পাতি দিলোঁ কিন্তু তোমালোকে নাপাতিবা সাধাৰণতে তোমালোকৰ ভুল হৈ যাব গতিকে এনেকৈ পাতি কৰিবা নে এইটো বিয়োগ কৰি দিয়া এতিয়া 9ৰ পৰা 1 গ'লে কিমান থাকিব 8 তাৰপিছতে 2ৰ পৰা 0 গ'লে 2 তাৰপিছতে কি নাযায় 0ৰ পৰা 8 বিয়োগ নাযায় গতিকে কি কৰিম আগৰ নিয়মতে আমি শৰ্ট নিয়মতে কৰোঁচোন 10 ইয়াত হ'ল কিমান 1 ধাৰ কৰিলোঁ 10 হ'ল 10ৰ পৰা 8 গ'লে 2 তাৰপিছত ইয়াতে থাকিব কিমান 3
3ৰ পৰা হয়নে 3ৰ পৰা 7 বিয়োগ যাবনে নাযায় গতিকে ইয়াৰ পৰা এক ধাৰ কৰিলো 13 হ'ল 13ৰ পৰা 7 গলে কিমান 6 হয় তাৰ পিছতে ইয়াতে থাকিব কিমান 2 হয়নে 2ৰ পৰা 6 বিয়োগ নাযায় কাষৰ সংখ্যাটোলৈ গলো তাৰ পৰা এক ধাৰ কৰিলো 12 12ৰ পৰা 6 গলে 6 তাৰ পিছতে ইয়াত থাকিব কিমান 8 8ৰ পৰা 5 গলে 3 তাৰ পিছতে ইয়াতে 4ৰ পৰা 2 গলে 2 এটো তে কমা দি দিয়া হাজাৰত লাখত 23,66,228 এটো হৈছে কি পাৰ্থক্য এই দুটা সংখ্যাৰ মাজৰ পাৰ্থক্য এটো ঠিক আছে তাৰ পিছতো মই কৰি দিছো তেনেকে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো প্ৰথমে পাতি লবা ধুনিয়াকে তাৰ পিছত বিয়োগ কৰি দিবা কি হ'ব 2ৰ পৰা 2 গলে 0 3ৰ পৰা 1 গলে 2 9ৰ পৰা 3 গলে 6 তাৰ পিছত 10ৰ পৰা 0ৰ পৰা 3 নাযায় এক ধাৰ কৰিম 10ৰ পৰা 3 গলে 7 তাৰ পিছতে ইয়াতে কিমান হ'ব ইয়াতে কিমান থাকিব 2 হয় নহয় 2ৰ পৰা 4 বিয়োগ যাব না জানো নাযায় গতিকে কাষৰ সংখ্যাটোলৈ গলো ইয়াৰ পৰা এক ধাৰ কৰিলো 12 12ৰ পৰা 4 গলে 8 তাৰ পিছত ইয়াতে থাকিব 8 8ৰ পৰা 6 গলে 2 ইয়াতে থাকিব 7 7ৰ পৰা 5 গলে 2 আজি আমি কেটা আলোচনা কৰিলো পিছৰ ভিডিঅত আমি বাকিখিনি সম্পূৰ্ণ কৰিম ঠিক আছে